हेलो फ्रेंड्स स्वागतम आपलोকক आरो এটা নতুন ভিডিও লৈ फ्रेंड्स আজিৰ এই ভিডিওত মই আপোনালোকক দেখাম যে আপোনালোকে আপোনালোকৰ হাতত থকা মোবাইলটোৰ সহায়ত আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক কেনেদৰে কৰিব। আধাৰ লিংক কৰাৰ বাবে আপোনালোকে কোনো ধৰণৰ পইচা পেমেন্ট কৰিব নালাগে। কেৱল আপোনালোকৰ আধাৰ কাৰ্ডখনত মোবাইল নম্বৰ আপডেট থাকিলে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰিব পাৰিব। फ्रेंड्स এইটো কোনো ধৰণৰ ফেক ভিডিও নহয়, কাৰণ মই ভিডিও বনোৱাৰ আগতে নিজে লিংক কৰাৰ চেষ্টা কৰিছো আৰু লিংক কৰা সাকসেসফুল হোৱাৰ বাবে আপোনালোকৰ মাজলৈ ভিডিও হিচাপে লৈ আহিছো। তথাপি ভিডিওৰ শেষত মই আপোনালোকক লিংক হৈছে নে নাই প্ৰমাণ সহকাৰে দেখুৱাম। তো আপোনালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিওৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তো বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰিবলৈ আপোনালোকে গুগলত সাৰ্চ কৰিব NPCI। তাৰ পিছত আপোনালোকৰ সন্মুখত যেটো প্ৰথম ৱেবছাইট আহিব তাত আপোনালোকে ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব, স্ক্ৰল কৰি কনজিউমাৰ অপচনটোত ক্লিক কৰিব। তাৰ পিছত ইয়াত আপোনালোকে ভাৰত আধাৰ শেডিং ইনেবলাৰত ক্লিক কৰিব। তাৰ পিছত ইয়াত আপোনালোকে বহুকেইটা অপচন দেখা পাব। তো ইয়াত আপোনালোকে আধাৰ শেডিং ডি শেডিং অপচনটোত ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। তো ইয়াত আপোনালোকে প্ৰথমতে আপোনালোকৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব। তাৰ পিছত তলত দিয়া ৰিকুৱেষ্ট ফৰ আধাৰ অপচনটোত আপোনালোকে শেডিং অপচনটো ক্লিক কৰিব, কাৰণ আপোনালোকে লিংক কৰিব বিচাৰে। পিছত তলত দিয়া অপচনটোত ক্লিক কৰি আপোনালোকে আপোনালোকৰ বেংকটো সিলেক্ট কৰিব লাগিব। তো ইয়াত আপোনালোকে প্ৰায় বহুকেইটা বেংকৰ নাম দেখা পাব আৰু ইয়াত থকা গোটেইকেইটা বেংকৰ লগত আপোনালোকে আধাৰ লিংক অনলাইনত কৰিব পাৰিব। তথাপি কিছুমান কমন বেংক যেনে পাঞ্জাব নেশ্যনেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, বেংক অফ বাৰোদা, ইণ্ডিয়ান অভাৰচিজ বেংক, এইকেইটা বেংকৰো নাম ইয়াত আপোনালোকে দেখা পাব। মই মোৰ ষ্টেট বেংকৰ একাউণ্টৰ লগত আধাৰ লিংক কৰিব বিচাৰোঁ, তো সেইবাবে মই ষ্টেট বেংক সিলেক্ট কৰিম। আপোনালোকে যোনটো বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰিব বিচাৰে সেই বেংকটোৰ নাম ইয়াত আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত ইয়াত তলত আপোনালোকে তিনিটা অপচন দেখা পাব। প্ৰথমটো হৈছে ফ্ৰেছ শেডিং, অৰ্থাৎ আপোনালোকে আপোনালোকৰ বেংক একাউণ্টৰ লগত ফাৰ্ষ্ট টাইম আধাৰ লিংক কৰি আছে। তাৰ পিছৰটো হৈছে মুভমেণ্ট সেম বেংক উইথ আনাদাৰ একাউণ্ট, অৰ্থাৎ যদি আপোনালোকৰ সেম বেংকত দুটা একাউণ্ট আছে আৰু এটা বেংক একাউণ্টৰ পৰা আনটো বেংক একাউণ্টলৈ আপোনালোকে আধাৰ লিংকটো চেঞ্জ কৰিব বিচাৰে। তাৰ পিছৰ অপচনটো হৈছে মুভমেণ্ট ফ্ৰম ওৱান বেংক টু আদাৰ বেংক, অৰ্থাৎ আপোনালোকৰ দুটা বেংকত দুটা একাউণ্ট আছে আৰু এটা বেংকৰ পৰা আনটো বেংকলৈ আপোনালোকে আধাৰ লিংকটো চেঞ্জ কৰাব বিচাৰে। তো ইয়াত মই মোৰ পাঞ্জাব নেশ্যনেল বেংক একাউণ্টৰ পৰা আধাৰ লিংকটো এৰাই ষ্টেট বেংকৰ একাউণ্টৰ লগত লিংক কৰিব বিচাৰোঁ। তো সেইবাবে মই থাৰ্ড অপচনটো সিলেক্ট কৰিম। অপচন সিলেক্ট কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু ইয়াত আপোনালোকে আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব। দুবাৰ বেংক একাউণ্ট নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া অপচনটোত টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু তলত দিয়া কেপচাটো ফিল কৰি আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব। সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন ওলাই পৰিব। তো আপোনালোকে তলফালে স্ক্ৰল কৰি এগ্ৰি এণ্ড কণ্টিনিউ অপচনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰ লিংক থকা মোবাইল নম্বৰত এটা OTP যাব, সেই OTPটো আপোনালোকে এণ্টাৰ কৰি কনফাৰ্ম অপচনত ক্লিক কৰি দিব। তাৰপিছত আকৌ আপোনালোকে কনফাৰ্ম অপচনত ক্লিক কৰি দিব। কনফাৰ্ম অপচনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব। তো ইয়াত আপোনালোকে চাব পাৰিছে যে আধাৰ শেডিং ইজ ইন পেণ্ডিং ষ্টেটাছ, কাইণ্ডলি চেক আফটাৰ সাম টাইম, অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক কৰাৰ ৰিকুৱেষ্টটো পেণ্ডিং হৈ আছে আৰু কিছু সময় পিছত চেক কৰিব দিছে। আৰু লগতে এটা ৰেফাৰেন্স নম্বৰ ওলাই পৰিছে। এই ৰেফাৰেন্স নম্বৰটোৰ সহায়ত আপোনালোকে আপোনালোকৰ ষ্টেটাছটো পিছত চেক কৰিব পাৰিব। তো এতিয়া মই আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাম যে মোৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক হৈছে নে নাই, আৰু যদি লিংক হৈছে তেন্তে কিমান সময়ৰ ভিতৰত লিংক হৈছে। তো ফ্ৰেণ্ডছ এইটো আপোনালোকে চাব পাৰিছে, মই যেতিয়া আধাৰ লিংকৰ ৰিকুৱেষ্টটো পঠাইছিলোঁ তেতিয়া মোলৈ বেংকৰ ফালৰ পৰা এই মেছেজটো আহিছিল। তো ইয়াত আপোনালোকে মই ৰিকুৱেষ্ট পঠিওৱা বাৰটো আৰু টাইমটো আপোনালোকে চাব পাৰে আৰু ইয়াত থকা মোৰ বেংক একাউণ্টৰ শেষৰ নম্বৰকেইটাৰ লগত ভিডিঅ'টোত এণ্টাৰ কৰা বেংক একাউণ্টৰ নম্বৰৰ লগত আপোনালোকে মেটচ কৰাব পাৰে। তাৰ পিছত অৰ্থাৎ প্ৰায় 11:30 বজাত মোলৈ বেংকৰ ফালৰ পৰা আৰু এটা মেছেজ আহে যে মোৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক সাকসেসফুল হৈ গৈছে। তো প্ৰায় 3 ঘণ্টা 15 মিনিটৰ ভিতৰত মোৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক হৈ গৈছে। তো এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনালোকে সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ বেংক একাউণ্ট লিংক হৈছে নে নাই আপোনালোকে কেনেদৰে চেক কৰিব পাৰে। তো ইয়াৰ বাবে আপোনালোকে আকৌ আহি যাব সেই ৱেবছাইটটোত আৰু ভাৰত আধাৰ শেডিং ইনেবলাৰত আকৌ ক্লিক কৰি দিব। তাৰপিছত আধাৰ মেপড ষ্টেটাছত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ওপৰত আপোনালোকৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰিব আৰু তলত দিয়া কেপচাটো ফিল কৰি আপোনালোকে চেক ষ্টেটাছ অপচনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰ লিংক থকা মোবাইল নম্বৰত আকৌ এটা OTP যাব, সেই OTPটো আপোনালোকে তলত এণ্টাৰ কৰি কনফাৰ্ম অপচনত ক্লিক কৰি দিব। তো ইয়াত আপোনালোকে চাব পাৰিছে মেপিং ষ্টেটাছত ইনেবল ফৰ DBT অপচনটো আহি পৰিছে, অৰ্থাৎ মোৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক সাকসেসফুল হৈ গৈছে। আৰু ইয়াত যদি আপোনালোকে লাষ্ট আপডেটৰ ডেটটো চেক কৰে আৰু মোলৈ মেছেজ অহা বাৰটো চেক কৰে তেনেহ'লে আপোনালোক 100% কনফাৰ্ম হৈ যাব যে ভিডিঅ'টো সঁচা নে মিছা।
তো ফ্ৰেণ্ডছ এইটোৱে আছিল আপোনালোকৰ মাজলৈ এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব আৰু আপোনালোকৰ আধাৰ লিংক ছাকচেছফুল হৈছে নে নাই তলত কমেণ্টত নিশ্চয় জনাব আৰু লিংক কৰা ছাকচেছফুল হ'লে আৰু 2 এজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব